Hello friends, welcome to Competitive Minds Ahom. আৰম্ভ কৰিছোঁ ৰিজনিঙৰ ফাৰ্ষ্ট চেপ্টাৰ ব্লাড ৰিলেশ্যন পৰিয়ালৰ সম্বন্ধবোৰৰ ওপৰত অহা কুৱেশ্যনছবোৰ। প্ৰতিটো কম্পিটিটিভ এক্সামত এই টপিকটোৰ পৰা 2 পৰা 5 মাৰ্কছ আপোনালোকে লাভ কৰিব। আৰু যিমান টান এক্সাম হ'লেও বেছিক কনচেপ্ট যদি এই টপিকটোৰ ওপৰত আপোনাৰ ক্লিয়াৰ থাকে তেন্তে সহজেই সলভ কৰিব পাৰিব 2 পৰা 5 ছেকেণ্ডৰ ভিতৰতে। গতিকে বেছিক কনচেপ্ট প্লাছ সকলো টাইপৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনছ দি মই এই ভিডিঅ'টোত গোটেইখিনি প্ৰশ্ন কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। চ' ফ্ৰেণ্ডছ, a lot to know, a lot to discuss, let's begin. কেইটামান কথা মন কৰিব লাগিব যে আপোনাক প্ৰশ্নত ডাইৰেক্ট কৈ নিদিব যে দাদা বা ভণ্টি খুৰা মাহী পেহী এনেকৈ কিন্তু নাপাব, একো ৱৰ্ডেই নাপাব এনেকুৱা। তাত খালি ক'ব আপোনাক মাকৰ বা দেউতাকৰ ল'ৰা বা ছোৱালী, তেতিয়া বুজিব লাগিব দাদা ভণ্টি। দেউতাকৰ ককায়েক বুলি ক'ব আপুনি খুৰা বুলি জানিব লাগিব, পুতেকৰ ঘৈণীয়েক বোৱাৰী বুলি জানিব লাগিব। ঠিক তেনেদৰে বাকীখিনি আপুনি চাই ল'ব, ইম্পৰ্টেণ্ট হয় এইখিনি। গিৰিয়েকৰ বা ঘৈণীয়েকৰ দেউতাক বুলি ক'ব বা মাক বুলি ক'ব, আমি বুজিব লাগিব যে শহুৰ বা শাহু বুলি। ঠিক তেনেকৈ ককায়েক বা ভনীয়েকৰ ল'ৰা ছোৱালী বুলি ক'লে আমি বুজিব লাগিব ভতিজী বা ভতিজা বুলি। গতিকে ভালকৈ চাই ল'ব এই পইণ্টছকেইটা। তাৰ পিছৰ নেক্সট ইম্পৰ্টেণ্ট ষ্টেপটো হ'ল আমি কেইটামান জেনেৰেশ্যনত ভাগ কৰি ল'ম কুৱেশ্যনছবোৰ। ছেইম এজৰ যিসকল, যেনেকৈ ককা আইতা একে বয়সৰ হয় প্ৰায়, গতিকে তেওঁলোকক আমি এটা জেনেৰেশ্যনত ৰাখিম। দেউতা মা খুৰা খুৰীক আন এটা জেনেৰেশ্যনত ৰাখিম। নিজেই মানে কুৱেশ্যন কেতিয়াবা দি দিয়ে ছেল্ফ বুলি, অৰ্থাৎ আমি এক্স বুলি যদি ধৰোঁ, এক্স আৰু তেওঁৰ এক্সৰ দাদা ভণ্টি এইখিনি আমি একেটা জেনেৰেশ্যনত ৰাখিম আৰু তেওঁলোকৰ ল'ৰা ছোৱালী ভতিজা ভতিজীক আন এটা জেনেৰেশ্যনত আমি ৰাখিম। আৰু কিছুমান কুৱেশ্যনছ দীঘল থাকে, কিন্তু এই দীঘল কুৱেশ্যনছবোৰ আমি যদি কিছুমান স্মল পাৰ্টছত ভাগ কৰি লওঁ তেন্তে কুৱেশ্যনছবোৰ একেবাৰেই ইজি হৈ যায়। গতিকে আমি ছবি আঁকি কুৱেশ্যনটো ছল্ভ কৰিম আৰু তাৰ লগতে কুৱেশ্যনছবোৰ সৰু সৰু পাৰ্টত ভগাই আমি কৰি যাম। আৰু এটা কনচেপ্ট হ'ল মেল ফিমেলৰ কনচেপ্টটো। মেল ফিমেলৰ কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ আপোনালোকে প্লাছ বা মাইনাছ চিন ইউজ কৰিব পাৰে, প্লাছ বা মাইনাছ। কিন্তু মই যেতিয়া নিজে কম্পিটিটিভ এক্সাম ক্ৰেক কৰিছিলোঁ তেতিয়া মই এটা নিজৰ টেকনিক ইউজ কৰিছিলোঁ। মই কি কৰোঁ, ফিমেল হ'লে ছাপ'জ এই যদি ফিমেল হয় লগতে মই প্লাছ মাইনাছ আৰু দি থাকিব, কিবা এটা টান পাইছিলোঁ সেইকাৰণে ফিমেল হ'লে এনেকৈ ৰাউণ্ড কৰি গৈছিলোঁ, আৰু যদি মেল হয় তেনে এনেকৈ ৰেক্টেংগুল এটা আয়ত দি গৈছিলোঁ। গতিকে মই এনেকৈ ছল্ভ কৰিম, আপোনাৰ যিটো ভাল লাগে আপুনি তেনেকৈ ছল্ভ কৰিব পাৰে। এইটো হৈছে মেল ফিমেলৰ কনচেপ্ট। আৰু এটা ভুল কেতিয়াও নকৰিব, যিটো মেক্সিমামে ভুল কৰে, কেতিয়াও গেছ নকৰিব, কেতিয়াও মানে আইডিয়া কৰি নাভাবিব যে এইজন ল'ৰা বা এইজন ফিমেল বা মেল, এই কনচেপ্টটো কেতিয়াও আইডিয়া নকৰিব। ঠিক আছে, আৰম্ভ কৰিছোঁ এই কুৱেশ্যনটো। ইয়াত কৈছে এ বিৰ ভনীয়েক এ ভনীয়েক, গতিকে মই ৰাউণ্ড কৰি দিছোঁ বিৰ ভনীয়েক। আচ্ছা, এ আমি গম পালোঁ ফিমেল বুলি, বি কি হয়, মেল নে ফিমেল, এইটো কেতিয়াও গেছ নকৰিব। মই আগতেই কৈছোঁ ইয়াত বিৰ জেণ্ডাৰটো কোৱা নাই, গতিকে এইটো আনআইডেণ্টিফাইড হিচাপেই থাকিব। বি আমি জেণ্ডাৰ নাজানো। ঠিক আছে, নেক্সট চাওক, চি বিৰ মাক। আচ্ছা, এইটো এটা বেলেগ জেনেৰেশ্যন হ'ব দেই, কাৰণ মাক বুলি কৈছেতো চি। আচ্ছা, ফিমেল হ'ব, গতিকে ৰাউণ্ড কৰি দিলোঁ। নেক্সট কি কৈছে, ডি চিৰ দেউতাক, আকৌ এটা বেলেগ জেনেৰেশ্যন হ'ব দেই। ডি চিৰ দেউতাক, ডি হৈছে দেউতাক, গতিকে এইটো ৰেক্টেংগুল এটা দিলোঁ। ই ডিৰ মাক, আকৌ এটা বেলেগ জেনেৰেশ্যন, ই ডিৰ মাক বুলি কৈছে, গতিকে ৰাউণ্ড কৰি দিলোঁ যিহেতু মাক ফিমেল হয়। এতিয়া আপোনাক সুধিছে যে ডিৰ সৈতে এৰ সম্বন্ধ কি। এতিয়া চাওক, ডি হৈছে এইজন আৰু এ হৈছে এইজন, গতিকে ডিৰ সৈতে এৰ সম্বন্ধ কি, এ হ'ব চাওক ডিৰ জীয়েক চি, আকৌ চিৰ জীয়েক হৈ আছে এ, গতিকে ডিৰ নাতিনী হ'ব এ, গতিকে শুদ্ধ উত্তৰটো হ'ব গ্ৰেণ্ড ডটাৰ। এইটো শুদ্ধ উত্তৰ। গতিকে নেক্সট কুৱেশ্যনলৈ যাওঁ। যদি আপোনালোকে এই কুৱেশ্যনটো বুজি নাপায় তেতিয়াহ'লে আকৌ আগুৱাই পেলাই চাই ল'ব, এবাৰ বুজি পাব ধুনীয়াকৈ। অ'কে, নেক্সট কুৱেশ্যনটো হৈছে এজনী ছোৱালীয়ে এটা ল'ৰাক এনেদৰে চিনাকি কৰি দিয়ে যে ল'ৰাজন
তাইৰ খুৰাকৰ দেউতাকৰ জীয়েকৰ ল'ৰা আচ্ছা আমি গোটেই কুৱেশ্যনছটো নপঢ়োঁ ইমান ভালকৈ আমি সৰু সৰু পাৰ্টত ভগাই কৰি যাম গতিকে প্ৰথম আমি এই ল'ৰাজনক বি বুলি ধৰিছোঁ বি আমি এজিউম কৰি ল'ম এই ল'ৰাজনক বি তাৰমানে বয় তাই যিটো ছোৱালীৰ কথা কৈছে গতিকে জি বুলি ধৰিছোঁ গাৰ্ল ঠিক আছে খুৰাকক আমি আংকল বুলি ধৰি ল'ম আপোনালোকে যেতিয়া পৰীক্ষাত যেতিয়া কৰিব তেতিয়া এইবিলাক আপোনাৰ প্ৰেক্টিছ হ'বতো গতিকে লিখি থকাৰ দৰকাৰ নাই মই জাষ্ট আপোনালোকক বুজাবলৈ লিখি বুজাইছোঁ ঠিক আছে তেতিয়াহ'লে ছল্ভ কৰি চাওঁচোন দেউতাক দেউতাকক আমি ফাদাৰ বুলি ধৰিব লাগিব এফ গতিকে এফ বুলি এজিউম কৰিম চ' কৈছে যে ল'ৰাজন তাইৰ খুৰাকৰ গতিকে জি ছোৱালী গতিকে ৰাউণ্ড কৰি দিছোঁ তাইৰ খুৰাক বুলি ক'লে নেক্সট জেনেৰেশ্যন পৰিব দেই আমি পাইছিলোঁ নহয় মনত আছে আপোনালোকৰ নিশ্চয় যে মাক দেউতাক খুৰা খুৰী হ'লে এটা বেলেগ জেনেৰেশ্যন গতিকে ইয়াতে দেউতাকৰ ধৰক ইয়াতে মাক আৰু খুৰা হ'লে এই জেনেৰেশ্যনটোৰ অলপ এইফালে আমি লিখি থ'লোঁ মেল কাৰণে ৰেক্টেংগুল আয়ত এটা দি দিলোঁ ঠিক আছে কৈছে যে খুৰাকৰ দেউতাক আমি এফ বুলি ধৰিছিলোঁ গতিকে এফ এইজনো মেল গতিকে এই ৰেক্টেংগুল দি দিছোঁ দেউতাকৰ জীয়েক বুলি কৈছে গতিকে খুৰাকৰ দেউতাক আৰু দেউতাকৰ জীয়েক আচ্ছা দেউতাকৰ জীয়েকৰ ল'ৰা দেউতাকৰ জীয়েক হ'লে এই খুৰাকৰ লগত একেটা জেনেৰেশ্যনতে পৰিব ঠিক আছে গতিকে জীয়েকক ৱাই বুলি ধৰি লওক ইজি হ'ব এইটো ৱাই হ'ব ৱাই এই ৱাইৰ ল'ৰা বুলি কৈছে গম পাইছে গতিকে এই বিজন হ'ল ৱাইৰ ল'ৰা গতিকে প্ৰশ্নটোত সুধিছে যে ল'ৰাজন ছোৱালীজনীৰ কি হয় অৰ্থাৎ সুধিছে বি আৰু জি কি হয় গতিকে উত্তৰটো নিশ্চয় গম পাইছে বি আৰু জি প্ৰথম কথা একেটা জেনেৰেশ্যনত পৰিছে আৰু তেওঁলোকৰ সম্পৰ্কটো হ'ব বি জিৰ ব্ৰাদাৰ গতিকে ব্ৰাদাৰটো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে ফটোত থকা এইটো এটা বেলেগ টাইপৰ কুৱেশ্যন এনেকুৱা টাইপৰ কুৱেশ্যনো আপোনালোকে এক্সামত পাব ফটোত থকা এজন ব্যক্তিক দেখুৱাই এজন মানুহে এগৰাকী মহিলাক ক'লে ব্যক্তিজনৰ মাক আপোনাৰ দেউতাৰ জীয়ৰী মহিলাগৰাকীৰ ব্যক্তিজনৰ লগত সম্বন্ধ কি অপশ্যন চাওঁ স্মল পাৰ্ট মনত ৰাখিব আমি এটা পাৰ্টকৈ কৰিম গোটেই কুৱেশ্যনটো এবাৰত নাচাওঁ এজন মানুহে এগৰাকী মহিলাক ক'লে এই ব্যক্তিজন আমি ধৰিছোঁ এক্স বুলি ঠিক আছে গতিকে এক্স হ'ল এই ব্যক্তিজনৰ মাক ঠিক আছে এক্সৰ মাক আমি মাদাৰ বুলি ধৰিছোঁ মাক আপোনাৰ দেউতাৰ জীয়ৰী আপোনাৰ মানে এই মহিলাগৰাকী কৈছে এইটো মনত ৰাখিব মহিলাগৰাকীক আমি স্মল এম ধৰিছোঁ ঠিক আছে মহিলাগৰাকীক কি ক'লে যে ব্যক্তিজনৰ মাক আপোনাৰ এখেতৰ দেউতাৰ জীয়ৰী আচ্ছা দেউতাৰ জীয়ৰী মানে গম পাইছে নহয় দেউতাৰ জীয়ৰী মানে একেই আপোনাৰ ককাই বা ভাই বা ভনী হ'ব জীয়ৰী যিহেতু ভনী হ'ব গতিকে এই মহিলাগৰাকী হ'ব স্মল এম তেওঁৰ দেউতাৰ জীয়ৰী গতিকে তেওঁৰ দেউতা হ'ব এইটো এটা বেলেগ জেনেৰেশ্যন গতিকে দেউতা ফাদাৰ এম মহিলাগৰাকী হ'ল স্মল এম তেওঁৰ দেউতাক হ'ল এফ ফাদাৰ দেউতাকৰ জীয়ৰী বুলি কৈছে এখেতক গতিকে দেউতাকৰ জীয়ৰী হ'ব কেপিটেল এম আৰু এই ব্যক্তিজন হ'ল এক্স গতিকে সুধিছে যে মহিলাগৰাকীৰ ব্যক্তিজনৰ লগত সম্বন্ধ কি এইটো একেবাৰে ভালকৈ ধৰিব পাৰিছে নিশ্চয় মহিলাগৰাকী যিহেতু স্মল এম আছিলে গতিকে ব্যক্তিজনৰ কি হ'ব কেপিটেল এম হ'ল মাক গতিকে স্মল এম হ'ব আণ্ট অৰ্থাৎ খুৰী চ' ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে আপোনালোকে সকলো টাইপৰে এটা এটাকৈ মই কৰি দেখুৱালোঁ এবাৰত নুবুজিলে আকৌ ভিডিঅ'টো চাব আপোনালোকে আগুৱাই পেলাই আশা কৰোঁ ধুনীয়াকৈ বুজি পাব আৰু সকলো ধৰণৰ কুৱেশ্যনছ আপোনালোকে যদি এই কনচেপ্টখিনি ক্লিয়াৰ কৰে ধুনীয়াকৈ ছল্ভ কৰিবলৈ সক্ষম হ'ব চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই কম্পিটিটিভ মাইণ্ডছ অসম চাইনিং অফ